আপোনালোক আকৌ এটা নতুন ভিডিঅ'লৈ আমন্ত্ৰণ জনাইছে। আজি ভিডিঅ'টো আকৌ ধামাকা কৰিবলৈ গৈছে। আশা কৰোঁ সকলো ভালে আছে। যদি ভাল নাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব যাতে সকলোৱে ভাল হয়। এয়া আমাৰ পূৰা পাঠাই পূৰা আজি বগৰী হেৰি কৰি আছে, খুন্দি আছে। এই জলকীয়া কমকৈ দিবি, জ্বলাটো বেছি হ'ব। ভালহে পুৰিব, পেট পুৰিব। পেট পুৰিব ন, তই অকলে খাবি মানে হয় নাই জ্বলা খাব পাওঁ বুলি। এই আমাৰ পুতম মাৰি দিছে না, আজি পঢ়া ধান্দা মাৰিছে। কেলৈ পঢ়িছা কেলৈ আকৌ এবাৰ পৰীক্ষা আছে ন? অঁ, এই আকৌ পঢ়িবলৈ ধৰিছে। এয়া পঢ়াৰ লগতে হেনো টেঙা অকণমান খালে হেনো বেছি মগজত সোমাই বুলি কৈছে হয় নাই? পূৰা হেৰি হৈ আছে, আপোনালোক দেখি থাকক। আজি থাৰ্ড ব্লগটো হ'ল, আজি চাই থাকিব। আজি ধামাকা হ'ব, তাত কি হয় আপোনালোকে লাষ্টলৈ চাই থাকক দেই। তো গাইজ খুন্দি হোৱাই নাই, এইফালে দান্দৰে খালেই। কেনেকুৱা আছে খাবলৈ? খুন্দি হোৱাই নাই, তেওঁ এইফালে টেষ্ট কৰিবলৈ ল'লেই। টেষ্ট কৰিবলৈ লৈছে চক কিমান গাল। মই ল'ব পানী মোক পৰিছে, মই ৰখি আছোঁ। পাঠ সোনকালে কৰিবিচোন। পাঠ সোনকালে কৰিবি। পাঠ পাঠা, আমাৰ ছাগলী নিবলৈ তই এইকেইদিন আমাৰ ঘৰলৈ আহি আছে ন? ছাগলীকেইটা শান্তি নাই পোৱা ইয়াৰ পৰা। বগৰী খাবলৈ লৈছোঁ। এই ইহঁতো 3বাৰমান খাবলৈ ধৰিলে। কমকৈ খোৱা ঐ। পূৰা খাইছোঁ। গাইজ লোভটো লাগে ন বগৰী বুলি ক'লে। কোনে বনাইছে বাৰু? পাৰ্থ হয় ন? পাৰ্থৰ ভিতৰত কিবা খুটুং খাটাং কৰিবলৈ গ'ল দেই। আমাৰ পাঠাই চৰ্টা দিব কেনেকৈ চাওক, ছাগলীয়ে কেনেকৈ খাই আজি চবেই দেখিব দেই। তুমি বৰ মজা চৰ্ট দিয়া দেই। ক'ত শিকিলা আকৌ? ঘাঁহ খাই অভ্যাস হৈ গ'ল ন? তো গাইজ মই চৰ্টা দিওঁ। বেলেগ মজা আছে কিন্তু দেই, মই আগতে টেষ্ট কৰি দিলোঁ। কোনে বনাইছে? কোনে বনাইছে? মই বনাইছোঁ। তই বনাইছ? ইমান বেয়া হৈছে, খাই ভাল লাগিছে। খাই থাকোঁ দেই। প্ৰগ্ৰেম চাবলৈ আজি গৈছোঁ। আজি গায়ক আহিছে। পাৰ্থ আহিছেনে একদম পূৰা ঠাণ্ডা লাগিব বুলি পূৰা পিন্ধি আহিছোঁ। আমি গৈ আছোঁ ব'লক। প্ৰগ্ৰেমত কি হৈছে? প্ৰগ্ৰেম চলি আছে, অলপ অহা দেৰি হ'ল। আমি আজি খাই আহিছোঁ। জুবিন গাৰ্গ আহিব। জুবিন নাহে, জুবিন দা আহিব আকৌ। ব'লক ব'লক আমি চাওঁগৈ প্ৰগ্ৰেমটো কিনো হয়। ধামাকা নাচিম আজি, ব'লক ব'লক। তো গাইছ আমি মানুহ পূৰা হৈ গৈছে দেখিছেনে? এইবিলাক প্ৰগ্ৰেম হৈ আছে। নাচিছে মন আছা অনন্ত কলম পুৰা নাচা। তো গাইজ বহুত নাচি নাচি ভাগৰ লাগিলে। গোটেইকেইটা এতিয়া অকণমান বহিছোঁ। কেঁচা আমৰ লগত মাল খোৱা এটা আহি উঠি দিলেহি নহয় ষ্টেজৰ ওপৰত। আমাৰো এইকেইটা কম নহয়, পকৰ ঘূৰাই ঘূৰাই নাচিছে। কি চাবা ইহঁতৰ নাচ। আৰু অলপ দেৰি চক, তাৰপিছত চক ইহঁতৰ নাচ। এইটো আকৌ কেঁচা আমৰ লগত খোৱা মাল খোৱা এটা উঠি দিলেহি নহয়। ইয়াত যদি আমাৰ সঁচাকে ভিতৰ প্ৰক্ৰিয়া আহোঁ তো গাইজ নাচি থাকোঁতে এইকেইটা ফেমিলি পেক উলিয়াই নাচিবলৈ আহি গ'ল চক। এহেঁতৰ মাইকী কেইজনীয়ে ঘৰত বোলা ৰাম পিটিছে দেই।
সেইটো দিন আৰু দেই তো গাইছ চবৰে ঘৰত লাষ্টৰ কাৰ্যসূচী আজি ইমানতে সামৰা হ'ল মানুহ কিন্তু হৈছিলে কিন্তু দেই তাৰপিছত এতিয়া সকলো ঘৰে ঘৰে যাবলৈ লৈছোঁ এতিয়া ঘৰলৈকে যাওঁগৈ আৰু আহি এয়া আজি পুতমাৰ বাৰ্থডে আছিলে তাতে অকণমান গা চা ধোৱা হ'ল ৰাতি 12টা বজাত গাটো কিন্তু সি বহুত কষ্টই ধুলে দেই ৰাস্তাত আহোঁতে এইকেইটাই আকৌ কণী ধাৰ কৰিহে একদম লোকৰ দোকানত বাকী কৰি মেলি কণী ভাঙিহে শান্তি পালে এতিয়া ৰাতি আহি গা ধুৱাইছে আকৌ আমাৰ পাঠাৰ আকৌ ঠাণ্ডাত কঁপি আছে আপোনালোকক দেখুৱাম বাৰু পাঠাটো ক'ত আছে আগতে ইয়াৰ গাটো ধোৱাটো চাই লওক পেটডাল কিন্তু ওলাই আহিছে কিন্তু আকৌ ইয়াত দেই এয়া চক মোবাইলটোত চক 12টা বাজিলে গা ধুইছ ন শুন তই গাটো ভালকৈ ধুবি দেই অলপ খচি ধুবি আজি যাতে ভালকৈ চফা হৈ আকৌ নতুন জনম লোৱা দেই ধুই কিন্তু ল'ৰাটোৱে বৰ ভাল পাইছে ঠাণ্ডাত দেই মইতো গা নুধুৱেই আপোনালোকে জানেই তাতে আকৌ চিটিকনি পৰে বুলি অকণমান দূৰলৈ গুচি আহিলোঁ আৰু গা ধুইছে আৰু এতিয়া ঠাণ্ডাত এইফালে আমাক দেখিব আমাৰ পাঠাক এইয়া কঁপি আছে সি ঠাণ্ডাত ছাগলীৰ নোম থাকে ইয়াৰ নোম নাই কাৰণে সি জাকেটকে পিন্ধি আছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে আৰু নেদেখুৱাওঁ লাষ্টৰ ব্লগকেইটা চাই থাকিব আৰু পাৰিলে গছকি ছাবস্ক্ৰাইব কেইটামান কৰি দিব নোৱাৰিলে চৰ কেইটামান মাৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে অৱশেষত ভিডিঅ'টো সামৰণি মাৰিলোঁ দেই